Hi everyone, নমস্কাৰ মোৰ নাম বিশ্বাসী মহন্ত আজি এই ভিডিঅ'টো বহুত দিনৰ পৰা বনাম বুলি ভাবি আছিলোঁ মানে আপোনালোকৰ লগত বহুত কথা শ্বেয়াৰ কৰিবলগীয়া আছিলে কিয়নো মোৰ এটা সৰু ইউটিউব ফেমিলি আছে আৰু মই বহুত কনষ্টেণ্ট নহয় ইউটিউবত ভিডিঅ' দিয়া আৰু মই সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যে কিয় কনষ্টেণ্ট হোৱা নাই বা মই কনষ্টেণ্ট হ'ম নে ইউটিউবত কণ্টিনিউ ভিডিঅ' দিম নে নিদিম নে এনেকেই থাকিব কাৰণ যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে বহুত কিবা এটা ভাল লাগিয়ে কৰিছে কাৰণ মোৰ ডান্সৰ ভিডিঅ' চাই ভাল লাগিছে নহ'লে মই কিছুমান সত্ৰীয়াৰ টিউটৰিয়েলছ দিছিলোঁ সেয়া চাই ভাল লাগিছে বা তাৰ পৰা কিবা জানিব পাম বুলি ভাবিছে আৰু এটা দুটা ভ্লগো দিছোঁ মানে ভ্লগিংটো মোৰ অহা নাই ইমান ভালকৈ এবাৰ দুবাৰ ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত ভ্লগটো মৰ্ণিঙৰ পৰা কৰিলোঁ ওলাই যেতিয়া গ'লোঁ পাহৰি থাকিলোঁ যে মই ভ্লগ কৰি আছিলোঁ চ' সেয়া অৱস্থা মোৰ কিন্তু মোৰ ইচ্ছা আছে ভ্লগিংটো ভালকৈ কৰাৰ যেতিয়া মই ভ্লগ দিব ষ্টাৰ্ট কৰিছিলোঁ তাৰ আগত বহুত ভাবিছিলোঁ কি মই অকল ইউটিউব চেনেলটোত অকল ডান্সৰ ভিডিঅ'য়ে দিওঁ ভ্লগ দিব পাৰি নোৱাৰি কিবা হ'ব নেকি কিন্তু আজিকালি চবেই দিয়ে যি মন যায় দিয়ে কিন্তু হয় কিছুমানে পাৰ্টিকুলাৰ ছেগমেণ্ট কৰি লয় যে মই ইনফৰ্মেটিভ দিম যে মই ট্ৰেভেল ভ্লগ দিম তেনেকুৱা আৰু এতিয়া অনেষ্টলি কম বাজিছে কেইটা এতিয়া বাজিছে 12:43 এতিয়া বাজিছে 12:43 এইটো 12:43 দেখিছে নাই জানো মই বেক কেমেৰা দি কৰিছোঁ আৰু যদি গোটেই ভিডিঅ'টো হোৱা নাই তেনেহ'লে বেক কেমেৰা দি কৰি আছোঁ 12:43 মানে কি মই সদায় ভাবোঁ যে নাই এটা ভিডিঅ' বনাম মোৰ বিষয়ে ভালকৈ ক'ম কাৰণ মই ডান্স কৰি থকাই বহুতে দেখিছে মই ডান্স কৰোঁ বুলিয়ে জানে আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে সেইসকলে আৰু যিসকল মোৰ নিজৰ বহুত ঘৰুৱা তেওঁলোকে মই জানে মই ডান্সৰ বাহিৰে আৰু কি কৰোঁ কি কৰি আছোঁ এতিয়া মই কওঁ ইউটিউবৰ কথা মই ফাৰ্ষ্ট ইউটিউবত ভালকৈ ভিডিঅ' দিব ষ্টাৰ্ট কৰিছিলোঁ আফটাৰ কমপ্লিটিং মাই MBA যেতিয়া মোৰ একো নাছিলে কৰিবলগীয়া যে মই এতিয়া কি কৰিম ইয়াৰ পিছত কি কৰিম তেনেকুৱা আৰু মোৰ পাৰ্টিকুলাৰ কোনো অফিচ এটাত সোমাই মোৰ জব কৰিবলৈ মন নাছিলে নাজানো কিয় মোৰ জব কৰিবলৈ একদম ইণ্টাৰেষ্ট নাছিলে এতিয়াও বাৰু নাই এতিয়ালৈকেও বাৰু নাই সেইকাৰণে মই জব কৰাও নাই মই কি কৰি আছোঁ সেয়াও ক'ম বাৰু আপোনালোকক কাৰণ মোৰ ডান্সত ইণ্টাৰেষ্ট আছে আৰু ক্ৰিয়েটিভ কাম কিছুমান কৰি ভাল পাওঁ মোৰ ফিল হয় কি মই যদি অফিচ এটাত সোমাই জব কৰোঁ মোৰ নাজানো লাইফটো বৰিং যেন হ'ব কিন্তু সকলোৰ কাৰণে তেনেকুৱা নহয় বহুতৰ এনেকুৱা উইচ থাকে যে মই পাৰ্টিকুলাৰ জবটো কৰিম কিছুমানৰ থাকে কি মই এইটো হ'ম ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম চবৰে উইচ বেলেগ চবৰে ডিজায়াৰ বেলেগ ড্ৰিমছ বেলেগ ত' মই নাচি ভাল পাওঁ মই ক্ৰিয়েটিভ কাম কৰি ভাল পাওঁ ঘূৰি ফুৰি ভাল পাওঁ আৰু মই লাইফটো এনেকৈয়ে বিচাৰোঁ মই এটা অফিচত সোমাই যদি মই কাম কৰিবলগীয়া হয় বি মই নোৱাৰিম বা অন টাইম গৈ নাপাম মোৰ চাগে চাকৰিৰ পৰাই উলিয়াই দিব চ' মই তেনেকুৱা চাকৰি পাৰ্টিকুলাৰ কৰা ছোৱালী নহয় এতিয়া মই ইউটিউবত যেতিয়া ফাৰ্ষ্ট ভিডিঅ' দিছিলোঁ মোৰ আগত কিছুমান ষ্টেজ পাৰফৰ্মেঞ্চ কৰা প্ৰিজাৰ্ভ কৰিবলৈ ইউটিউবত জাষ্ট থৈছিলোঁ তেনেকৈ চেনেলটো বহুত আগৰ পৰাই আছে তাৰপিছত মই MBA ক্লিয়াৰ কৰাৰ পাছত মই ভাবিলোঁ কি সত্ৰীয়াৰ কিছুমান টিউটৰিয়েল দিছিলোঁ আপোনালোকে চাগে যিসকলে চাইছে দেখিছে হিন্দীত কৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ কি মই অকণমান সত্ৰীয়াৰ ওপৰতে কিছুমান বেচিক্স যেনেকৈ হস্ত হেণ্ড জেষ্টাৰ্ছৰ ওপৰত দিছিলোঁ যে বেচিক্স কিছুমান কথা দিওঁ কাৰণ বাহিৰৰ বেলেগ ডান্স ফৰ্ম লাইক আপুনি ভাৰতনাট্যম হওক কথক হওক বেচিক ইনফৰ্মেশ্যন ইউটিউবৰ আকাৰত পাই যায় কিন্তু মই সত্ৰীয়াত বহুত কম কাৰণ বনোৱাই নহয় কোনো এনেকৈ নবনায় আৰু বহুতে সেইখিনিলৈকে নাভাবে যে ইউটিউবত ভিডিঅ' বনাব লাগে আৰু আজিকালি পটককেনে ইউটিউবত ভিডিঅ' এটা ক্লাছিকেল ডান্স ফৰ্মৰ ওপৰত বনোৱাটো এটা কথা কাৰণ কিবাকিবি যদি ভুল হৈ যায় সেইটোতো বহুত ডাঙৰ কথা হ'ব সেইকাৰণে মই জাষ্ট ভেৰি বেচিক লেভেলত কেইটামান ভিডিঅ' বনাইছিলোঁ যিটো মই নিজে আকৌ ষ্টাডি কৰিছিলোঁ মই পাহৰিছোঁ নেকি আৰু মোৰ কাৰণে ভালো হৈছিল মই আকৌ ষ্টাডি কৰিব লগা হৈছিল
কিবা থাকি গৈছে নেকি স্ক্ৰিপ্ট বনাইছিলোঁ আৰু মই মোৰ যদি কিবা এটা কনফিউজ আছে মই গৌৰক ফোন কৰি সুধিছিলোঁ যে বা সুধিছিলোঁ সুধি মেলিহে মই ভিডিঅ' বনাইছিলোঁ এনেকুৱা নহয় কি মই মন গৈছে কিবা বনাই দিছোঁ আৰু তাৰ পৰা বহুত ৰেছপন্স পাইছিলোঁ মানে বহুত পজিটিভ ৰেছপন্স পাইছিলোঁ মোৰ বহুত বাহিৰৰ কিছুমান মানুহ যিসকল বেলেগ ডান্স ফৰ্ম শিকি আছে নৃত্যশিল্পী আৰু বাহিৰত কিছুমান ৰিচাৰ্চ কৰি আছে তেনেকুৱা মানুহে মোক কমেণ্ট কৰিছিলে কি বহুত ইউজফুল আৰু কিবা কিবি বহুত কথা সুধিছিলে আৰু বহুত ছাজেশ্যন দিছিলে কি এনেকুৱা ভিডিঅ' লাগে আৰু অসমৰ পৰাও বহুত কমেণ্ট পাইছিলোঁ কি বা এনেকুৱা ভিডিঅ' বনোৱা বা অসমীয়াত বনাবলৈনো কোনে বেয়া পায় নিজৰ ভাষাটোৱে কৈ সকলোৱে কমফৰ্টেবল ফিল কৰে কিন্তু মই হিন্দীত বনোৱা ৰিজনটো আছিল কি বাহিৰৰ মানুহখিনি যাতে বুজি পাওক যাতে জানক কিবা এটা যদি সত্ৰীয়া নৃত্যৰ নামটো শুনিছে যদি কিবা যি বেছিক যদি কিবা বিচাৰে যাতে পাওক সেইকাৰণে আৰু মোৰ হিন্দীটো ইমান ফ্লুৱেণ্টো নাছিল তেতিয়া এতিয়াও চেষ্টা কৰি আছোঁ ফ্লুৱেঞ্চি আনিবৰ কাৰণে চ' মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ আৰু তাৰপিছত লকডাউন আহিলে মই ষ্টাৰ্ট কৰাৰ পিছত লকডাউনত বহুত ডান্স কভাৰ যিমান পূৰা বনালোঁ যিমান পাৰোঁ ঘৰতে যেনেকৈ পাৰোঁ কাৰণ শুই উঠিয়ে ভিডিঅ' বনাওঁ কাৰণ চবেই ভিডিঅ'ই বনাই আছিল সেইকণ সময়ত চ' সেইকণ সময়ত বহুত কনষ্টেণ্ট মানে আছিলোঁ ইউটিউবত কাৰণ বেলেগ কাম কৰিব লগা নাছিলে আৰু তাৰপিছত লকডাউন খোলাৰ পিছত নিজৰ কাম কৰিব ষ্টাৰ্ট কৰিলোঁ নিজৰ কাম মানে এতিয়া মোৰ ডান্সটো হৈছে পেশ্যন আৰু মই ভাবিছিলোঁ আগৰ পৰাই কি প্ৰফেশ্যন বুলি আৰু এটা প্ৰফেশ্যনেল লাইফ এটা মোক লাগিব মই যাৰ পৰা মই আৰ্নিং কৰিব পাৰিম আৰু এনেকুৱা নহয় কি মই ডান্সটোক এজ এ প্ৰফেশ্যন হিচাপে ল'ব নিবিচাৰিম কিন্তু মই পেশ্যন হৈ থাকি যোৱাটোৱে মই বিচাৰোঁ কাৰণ মই কিছুমান অনলাইন ক্লাছেছো নকৰা নহয় কাৰণ মোৰ সেই অনলাইন ক্লাছখিনি কিন্তু মোৰ এই ইউটিউবৰ পৰাই আহিছে কাৰণ তেওঁলোকে মোক সোধে যে আপোনাৰ পৰা শিকিব পাৰিম নি বা কিবা বেছিক জানিব লগা আছে মই যিমান পাৰোঁ মই দিবলৈ চেষ্টা কৰোঁ আৰু এতিয়াও যদি আপোনালোকে কিবা জানিব বিচাৰে মোক কণ্টেক্ট কৰিব পাৰে আৰু সত্ৰীয়া নৃত্য বা যিকোনো ক্লাছিকেল ডান্স ফৰ্ম এখন বিশাল সাগৰ তাত শিকিবলগীয়া বহুত থাকে আৰু মই তাৰে যদি কওঁ 10% শিকিছোঁ আৰু তাৰে 5% মই আপোনালোকক দিবলৈ চেষ্টা কৰিম মই ইউটিউবত কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিম 5% বিকজ গোটেইখিনি বনাবলৈ কেতিয়াও পচিবল নহয় কাৰণ বেছিক কিছুমানে কথা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব পাৰিম আৰু তাৰে আপোনালোকে যদি মোৰ পৰা শিকিব বিচাৰে মই যিমানখিনি মই এতিয়ালৈ শিকিছোঁ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু বাকী কি ক'ম মই আৰু লগতে ইউটিউবত সত্ৰীয়া টিউটৰিয়েলটো আকৌ ষ্টাৰ্ট কৰাৰ কথাটো আছোৱেই কাৰণ বহুত কমেণ্টছ আছে মোৰ গিল্টি ফিল হৈ গৈছে কি মই ষ্টাৰ্টিঙত কিয় বনাইছিলোঁ এতিয়া নবনোৱা হৈ গ'লোঁ তাৰপিছত ডান্সৰ ভিডিঅ'জ ডান্স কভাৰ্ছ কিছুমানটো দিওঁৱেই আৰু অকণমান ভ্লগিংটো ভালকৈ ষ্টাৰ্ট কৰিব লাগিব যিহেতু চেনেলটো আছে ইণ্টাৰেষ্টো আছে নথকা নহয় এতিয়া ডান্সৰ লগতে মোৰ এখন ফাৰ্ম আছে এখন আছে ট্ৰেভেল এণ্ড ইভেণ্টছৰ মই এইটো অলম'ষ্ট 5 yearsে হৈ গৈছে ষ্টাৰ্ট কৰা চলি আছে এইটো নিজৰ ষ্টাৰ্টআপ মই আৰু মোৰ লগত পাৰ্টনাৰ আছে এজন আমি একেলগে মিলি ষ্টাৰ্ট কৰিছোঁ কাৰণ কোনো এটা বিজনেছ আপুনি অকলেই কৰিম বুলি ভাবিব পাৰে কিন্তু কোনোবা এটা পইণ্টত অসুবিধা হয় কাৰণ আপোনালোকে ডিছকাছ কৰা ছাজেশ্যন শ্বেয়াৰ কৰা ডিচিজন লোৱা বহুত কথাই আহে যে আপোনালোকৰ অকলে কৰিবলৈ অসুবিধা হয় যেন মই ফিল কৰোঁ সেইকাৰণে তেনেকৈ পাৰ্টনাৰশ্বিপত বিজনেছ ষ্টাৰ্ট কৰিছিলোঁ আৰু এইটো চলি আছে ইভেণ্টছ এণ্ড ট্ৰেভেলছ এটা ফাৰ্ম হয় BD Eventours নামৰ আপোনালোকেও যদি যোনে ভিডিঅ' চাই আছে ক'ৰবাত ট্ৰেভেল ফুৰিব বিচাৰে কিবা ইভেণ্টছৰ কাৰণে আপোনাক কণ্টেক্ট কৰিব পাৰে মই বাৰু চব কণ্টেক্ট ডিটেইলছ তলত ডেছক্ৰিপশ্যনত দি দিম চ' সেই আজি মই ট্ৰেভেলছৰ কথা ক'লোঁ তাৰ কাৰণে মই কেতিয়াবা ট্ৰেভেলো কৰোঁ বা তেনেকুৱা বহুত কাম থাকে সেইকাৰণে মই কনষ্টেণ্ট ইউটিউবত থাকিব পৰা নাই কাৰণ পচিবল নহয় অকলে ইমান আৰু মই নিজে ভিডিঅ' কৰিলে মই এডিটিংটো নিজে কৰোঁ কেতিয়াবা কিছুমান বেলেগে কৰি দিয়ে কিছুমান কলাব কৰোঁ বা থাকে কিছুমান তেতিয়া বেলেগে এডিট কৰি দিয়ে কিন্তু মেক্সিমাম যিখিনি মই নিজে কৰোঁ নিজে এডিট কৰোঁ সেইকাৰণে সময়বোৰ নিমিলে যিখন ট্ৰেভেল এণ্ড ইভেণ্টছ ফাৰ্মৰ কথা ক'লোঁ BD Eventours তাৰ লগতে 2 বছৰে হ'ব হৈছে এখন কেফে ষ্টাৰ্ট কৰিছিলোঁ
গুৱাহাটী ইউনিভাৰ্চিটি লাষ্ট গেটৰ ওচৰত আউটপোষ্ট 7 সেই কেফে ষ্টাৰ্ট কৰাৰো বহুত ষ্ট্ৰাগল আছে, বহুত কাহিনী আছে, কাৰণ আগৰ পৰা ইমান আইডিয়া নাই এখন ৰেষ্টুৰেণ্ট চলোৱা বা কেনেকৈ চলায়। এনেকুৱা নহয় কি কিবা বুক এখন পঢ়ি লৈছোঁ তাৰ পাছত ষ্টাৰ্ট কৰিছোঁ, তেনেকুৱা নহয়। বহুত কথা নিজে শিকিছোঁ, ষ্টাৰ্ট কৰিছোঁ, শিকিছোঁ। ফাৰ্ষ্ট 6-7 মান্থছটো ফুল্লি দিব লগা হৈছে, কাৰণ জানিবলৈ শিকিবলৈ লাহে এতিয়া বহুতখিনি কথা জানিছোঁ। এতিয়া আমাৰ ভাল টীম আছে, ষ্টাফ আছে, তেওঁলোকে ভালকৈ চলায়। আৰু লাভ লোকচানটো থাকেই ব্যৱসায় বিজনেছত, চ' তেনেকৈ শিকি আছোঁ আৰু বহুত শিকিবলগীয়া আছে। আৰু তাৰ বাহিৰে মই ইউটিউবটো চলাব লাগিব, ইউটিউবো মই কৰিম ভাবিছোঁ। সেইকাৰণে মাজে ভ্লগ আহিব পাৰে। মানে মই ফিল কৰোঁ আপুনি যদি ইউটিউবত কনষ্টেণ্ট হয়, ভ্লগিঙো কৰে, তেতিয়া আপোনাক অডিয়েঞ্চৰ লগত কানেক্ট কৰিব পাৰিব লাগিব, অডিয়েঞ্চে আপোনাক কানেক্ট কৰিব পাৰিব লাগিব। চ' সেয়া কানেক্ট কৰিবৰ কাৰণে আপোনালোকে জানিব লাগিব যে মই কি কৰি আছোঁ, বা মই কি কৰোঁ, বা মই ক'ত থাকোঁ। আৰু মই কৈ দিছোঁ মই গুৱাহাটীত থাকোঁ। আগতে গুৱাহাটীত নাছিলোঁ, মানে মই পঢ়িছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত, পাছ আউট হোৱাৰ পাছত বাৰু মই গুৱাহাটীতেই আছোঁ, কিন্তু মোৰ ফেমিলি গুৱাহাটীৰ নাছিলে। মই জন্ম ডাঙৰ দীঘল মই শিৱসাগৰতে হোৱা, টি গাৰ্ডেনত হোৱা। তাৰপিছতে ফাইনেলি উইথ ফেমিলি শ্বিফ্ট হৈছোঁ গুৱাহাটী। আৰু মোৰ দেউতা অৰিজিনেল বাৰু নগাঁৱৰ ফালে, চ' মিক্স। মই শিৱসাগৰো হয়, নগাঁৱৰ বুলিও ক'ব পাৰি, গুৱাহাটীৰো হয়। চ' সেইকাৰণে মই ভাবোঁ কি যদি ইউটিউবত আপুনি ভিডিঅ' দিয়ে যে মানুহে কানেক্ট কৰিব পাৰিব লাগে। এতিয়া মই ট্ৰেভেল ভ্লগ কিছুমান আনিম, আৰু মই যদি কেতিয়াবা ডেইলি লাইফৰ এ ডে ইন মাই লাইফো যদি আপোনালোকৰ আগত বনাওঁ, তাতে ঢেৰ কিবা কিবি দেখিব। চ' সেইকাৰণে মই অকণমান কৈ লোৱাটো ভাল বুলি ভাবিছোঁ। আৰু বাকী আৰু কি, আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে প্লিজ কমেণ্ট কৰিব। মই বহুত মানে ভাল পাম আপোনালোকৰ আগত শ্বেয়াৰ কৰি, যদি আপোনালোকে কিবা ষ্টাৰ্টআপৰ কথা জানিব বিচাৰে। মই এইটো নহয় কি মই বহুতখিনি কিবা জ্ঞান লৈ পেলাই আহিছোঁ আপোনালোকক ক'বলৈ ষ্টাৰ্টআপৰ বিষয়ে, কিন্তু এতিয়ালৈকে মোৰ 5 years জাৰ্ণি, তো 6 yearsে ক'ব পাৰে, মই এতিয়ালৈকে যিখিনি শিকিছোঁ সেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব পাৰিম। কিবা যদি সোধে মই ছাজেশ্যন দিব পাৰিম। আৰু ডান্সৰ বিষয়েতো মই টিউটৰিয়েল কিছুমান দিমেই, আৰু যদি তাৰো কিবা সুধিব লগা আছে সুধিব পাৰে, মই শ্বেয়াৰ কৰিম চিয়'ৰ। আৰু ভ্লগ কেনেকুৱা বিচাৰে সেয়াও মোক কমেণ্ট কৰি প্লিজ জনাব আপোনালোকে। আৰু এটা কথা, মোৰ এটা ডান্সৰ অৰ্গেনাইজেশ্যন আছে, কালচাৰেল অৰ্গেনাইজেশ্যন, তাৰ এটা ইউটিউব চেনেল আছে, নামটো হৈছে নৃত্যাংগাহাৰা। মোৰ লগত দুগৰাকী ডান্সাৰ্ছ আছে, আমি মিলি এইটো চলাই আছোঁ। সেইকাৰণে আমি অফলাইন বহুত কাম কৰোঁ। এইটো নহয় কি ইউটিউবত মই ভিডিঅ' দিয়া নাই কাৰণে মই ডান্সৰ লগত মানে কানেক্ট হৈ থকা নাই। আমি অফলাইন কাম কিছুমান কৰোঁ, অনলাইনো আমাৰ কণ্টেণ্ট আছে। সেই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, মই ডেছক্ৰিপশ্যনৰ লিংকটো দিম, তাত আমাৰ অনলাইন কণ্টেণ্টবোৰ দেখিব। আৰু অফলাইন ইভেণ্টছবোৰো আমি কৰোঁ, আমাৰ পেজৰ লগত জড়িত হৈ থাকিব নৃত্যাংগাহাৰা, তেতিয়া আপোনালোকে আপডেটছ পাই থাকিব। আপোনালোকেও জড়িত হ'ব পাৰে আমাৰ অফলাইন ইভেণ্টছত। বহুত কথা ক'লোঁ ৰাতি, বহু দিনৰ পৰা ভাবি আছিলোঁ ভিডিঅ'টো বনাওঁ, এটা ভিডিঅ' বনাওঁ মোৰ নিজৰ বিষয়ে, মই ক'ম আপোনালোকৰ আগত। এতিয়ালৈ ৰাখিছোঁ, বহুত টোপনি ধৰি আছে মোৰ চকুকেইটা আপুনি দেখিয়ে গম পাইছে চাগে, টোপনিও ধৰি আছে, আৰু মোৰ মাইণ্ডত কথাখিনিও আহি আছে, সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। চ' আশা কৰিছোঁ আপোনালোকে মোৰ ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিব, মোৰ ভিডিঅ'জ চাব, কমেণ্ট কৰিব কেনেকুৱা বিচাৰে, মই চিয়'ৰ দিবলৈ চেষ্টা কৰিম। কয় যে নতুন বছৰত নিউ ৰিজলিউশ্যন, 2024ত মই ভাবিয়ে লৈছোঁ মই ইউটিউবটো ভালকৈ দিম, কণ্টেণ্ট দিম। এনেকুৱা নহয় যে অকল ডান্সেই দিম, মই বেলেগ কণ্টেণ্টো আনিম। মই ভ্লগো আনিম, ট্ৰেভেল ভ্লগ, বা কিছুমান যদি কণ্টেণ্ট ভাবিম, আৰু কিছুমান বেলেগ কণ্টেণ্টো আনিম, টিউটৰিয়েলো এটা দুটা আনিম, ননা নহয়। আৰু এটা কথা ক'ব থাকিয়ে গ'ল, মই যে ইউটিউবৰ টিউটৰিয়েলখিনি সেইটো মই হিন্দী বা ইংলিছত কণ্টিনিউ কৰিম, কাৰণ মই সেইটোত বহুত ফিডবেক পাইছোঁ বাহিৰৰ ক্লাইণ্টছখিনি। আৰু আমাৰ অসমৰখিনিয়েতো যিসকলে সত্ৰীয়া শিকিছে তেওঁলোকেতো জানেই, যিসকলে শিকা নাই তেওঁলোকেও বুজাৰ অসুবিধা নহ'ব মোৰ মতে, কিন্তু হ'লেও মই অসমীয়াটো এটা দুটা
দিম, নিদিয়া নহয়, কিন্তু মই বেছটো ইংলিছ বা হিন্দীতে ৰাখিম বুলি ভাবিছোঁ। চ' সেইটো কৈ দিছোঁ, কাৰণ কমেণ্টটো এনেও আহিবই অসমীয়াত কওক বুলি। অসমীয়াতো থাকিব, কিন্তু সেইটো বেছিকৈ মই গুৰুত্ব দিছোঁ, কাৰণ মই বাহিৰৰ ৰেছপন্স বহুত পাইছোঁ। মইতো বিচাৰোঁ যে বাহিৰৰ মানুহখিনিও যাতে জানক, মই যাতে কিবা এটা দিব পাৰোঁ, সেইটোৱে। এতিয়ালৈ আজি ৰাখিছোঁ, ধন্যবাদ।